এইটো মাথাই আৰু 6 ইঞ্চি বাকী আছে ডুবিবলৈ। সেইফালেও পানী আৰু এইফালেও পানী, দুইটা চাইডে পানী। তো এইফালে এইকণ ইমান ভয়াৱহ হৈ আছে, যদি ছিগে এইফালে কিমান গাঁও আছে, চব গাঁও পানীৰ তলত থাকিব আৰু খেতিটো কৰিব নোৱাৰিব এইবছৰ এনেকৈ যদি হয়। আৰু এইকণটো একদম প্ৰতি বছৰে এনেকুৱা হয় আৰু এইবাৰ কিন্তু যথেষ্ট ডাঙৰ হৈছে পানী। এইবাৰ এনেকৈ যদি আৰু বাঢ়ি থাকে তেতিয়া এইটো বাগৰিব, এইটো ছাইডৰ পৰা এইটো ছাইডলৈ পানী বাগৰিব। এয়া পৰিস্থিতি। আলি খেতি সমান হ'লেই। একমাত্ৰ এই মাথাউৰিটোৱে এইফালে গাঁওকেইখন বচাই আছে এতিয়া। আৰু এই মাথাউৰিটোতো ইমান সহজে একো নহয়, কাৰণ এইখন নদীৰ পানী এনেকৈ ঘূৰি আহি এইফালে পাইছেহি। আৰু এইটো ছিগিলেতো ইয়াত বহুত প্ৰেছাৰ পৰিব, এইটো ছিগাৰো সম্ভাৱনা তেতিয়া থাকিব। আৰু এইখন নদী ধনশিৰি, আৰু এই ৰাস্তাটো ইমান বেয়া, চৰকাৰে আজিলৈকে একো চিন্তাই নকৰে। ইমান এপ্লিকেশ্যন কৰিলোঁ, ইমান ক'লোগৈ গৈ অফিচে, এই আলিটোৰ বিষয়ে অকণো চিন্তা নকৰে। ইমান বেয়া হৈছে, এতিয়া এখন ৰিলিফৰ গাড়ী আহিব নোৱাৰি ৰাস্তাটোদি, কোনো আমোলা বিষয়ে কাম খাৰ নকৰে, একদম কাণ খাৰ নকৰে। এইটো ৰাস্তা, এতিয়া গাড়ী এখন নাযায়, ইমান বোকা হৈছে এইফালেদি, একদম বোকা, গাড়ী এখন নাযায় এইটো ৰাস্তা। এইটো আগলৈতো আৰু অৱস্থাই নাই। আৰু এতিয়া আহিব খবৰ ল'বলৈ, এতিয়া ৰাজনৈতিক পাৰ্টিবিলাক আহিব, আহি পিনি খবৰ ল'বহি পানী হৈছে চাবলৈ আহিব। কিন্তু এই ৰাস্তাবোৰ যে খৰালি কালত এই ৰাস্তাবোৰ যে ঠিক কৰিব লাগে, কিবা ব্যৱস্থা ল'ব লাগে, চিন্তা নকৰে। এইবোৰে হৈছে আমাৰ দূৰদৰ্শা ৰাস্তাৰ অৱস্থা। কিমান বেয়া ৰাস্তা। এইটো পানী, এইখন নদী, এইটো ৰাস্তা, আৰু ৰাস্তাৰ পৰা আৰু 6 ইঞ্চি বাকী আছে। আৰু এইফালে সেয়া এইটো ৰাস্তা, দুইটা চাইডে পানী।